আপুনি যদি PM কিষাণৰ এজন হিতাধিকাৰী হয়, যদি আপোনালোকে PM কিষাণৰ পৰা যদি বছৰি ৬,০০০ টকা লাভ কৰি আছে, তেনেহ'লে বহুত ডাঙৰ এটা আপডেট ওলাই আহিছে যে কেন্দ্ৰ চৰকাৰে আপোনালোকক ২,০০০ কৰি পেলাই DBTৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট দিয়ে। কিনো আপডেট এইটো ওলাই আহিছে PM কিষাণ ফালৰ পৰা, সকলোৱে ভিডিঅ'টোৰ জৰিয়তে গম পাব। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটোত যদি প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণৰ যি আপডেট ওলাই আহিছে আপোনালোকৰ কৃষকসকলৰ কাৰণে, সেইটো মেণ্ডেটৰী হয়, আপোনালোকে কৰিবই লাগিব, নহ'লে আহিবলগীয়া কিস্তি যিটো আপোনালোকৰ ২৫ ডিচেম্বৰ বা ১ জানুৱাৰীৰ ভিতৰত আপোনালোকৰ যি কিস্তি আহিবলগীয়া আছে, 10 নম্বৰ কিস্তি, আপোনালোকে সেই কিস্তিটো নাপাব। কিস্তিটো পাব হ'লে আপোনালোকে KYC কৰিবই লাগিব। কেন্দ্ৰ চৰকাৰে এইটো নতুন এটা আপডেট দিছে। ইয়াত দেখিব পাইছে আপোনালোকে KYC, ইয়াত লিখা আছে, এইটো নিউ, ইয়াত দেখাই আছে ছাইডত। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আধাৰ নম্বৰ আছে, আধাৰ নম্বৰটো বহাই দিব। তাৰপিছত ইমেজ কোডটো কিনাৰত আছে, ইমেজ কোডটো দি দিব। তাৰপিছত চাৰ্জ অপশ্যন আছে, চাৰ্জ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নতুন এটা ইণ্টাৰফেচ এটা আহিব। তাত আপোনালোকৰ OTP বিচাৰিব, OTPটো বহাই দিব। OTPটো বহাই পেলাই ছাবমিট কৰিব। তাৰপিছত ওপৰত দেখিবলৈ পাব ছাকচেছফুলি আপডেটেড বুলি আহিব, আপোনালোকৰ হৈ যাব। আৰু যদি আপোনালোকে যদি নতুন লিষ্টখন যদি এতিয়ালৈকে যদি চেক কৰা নাই, চেকটো কৰি ল'ব। নতুন লিষ্টত আপোনাৰ নাম আছে নাই, নতুন লিষ্টটো কেনেকৈ চেক কৰিব হয় আপোনালোকক মই দেখাই দি আছোঁ। ইয়াত বেনিফিচিয়াৰী লিষ্ট আছে, বেনিফিচিয়াৰী ষ্টেটাছ আছে। বেনিফিচিয়াৰী ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰাৰ পিছত নতুনকৈ এটা পেজ এটা ইণ্টাৰফেচ হৈছে। তাত দেখিব পাইছে আপোনালোকে আধাৰ নম্বৰ, একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ। যিহেতু সকলোৰে আধাৰ নম্বৰ আপডেট কৰা নাই, আধাৰ নম্বৰ আপোনালোকে দিব নালাগে, আপোনালোকে একাউণ্ট নম্বৰত ক্লিক কৰি দিব। একাউণ্ট নম্বৰত ক্লিক কৰাৰ পিছত একাউণ্ট নম্বৰটো বহাই দিব। মই একাউণ্ট নম্বৰটো বহাই দিলোঁ। একাউণ্ট নম্বৰটো বহাই দিয়াৰ পিছত কাষত গেট ডাটা বুলি আছে, গেট ডাটাত আপোনালোকে ক্লিক কৰি দিব। গেট ডাটাত ক্লিক কৰাৰ পিছত এটা নতুনকৈ এটা পেজ অপেন হৈ আহিছে। দেখিব পাইছে, যদি আপোনালোকৰ যদি এনেকৈ যদি RFT চাইন বা ষ্টেট ফৰ 9 ইনষ্টলমেণ্ট যদি এনেকৈ হৈ আছে, আপোনালোকে ইয়াৰ আহিবলগীয়া কিস্তিটো আপোনালোকৰ একাউণ্টত আহিব। চিন্তা কৰিবলৈ দৰকাৰ নাই আপোনালোকৰ।